বিশ্বাস এক খেল, বিশ্বাস এক খেল, বিশ্বাস এক খেল। অভিনয় আছে ভাস্কৰ মেধি, উদিত কাশ্যপ ভূঞা, শেখৰ প্ৰীতম চলিহা, জভিয়েল বৰ্মন, প্ৰশান্ত কুমাৰ দেউৰী, জিয়াৰুল আলম আহমেদ, ৰাহুল চৌধুৰী, ৰাজদীপ বৰ্মন, উদিত নাথ আৰু জ্যোতিশিখা কুমাৰী, দেবাশ্ৰী ডেকা, জুপিতৰা দাস, দৰিনা পেগু, কল্যাণী সিদ্ধা, অনুৰাধা দেউৰী। এয়া আমাৰ মঞ্চ বিশ্বাস এক খেল। বিশ্বাস এক খেল। আমার থিংকিং বোৰ যাতে কোনো হত্যা আত্মক কৰিব নোৱাৰে। আজি আমি সকলো কাম প্লেনিং মতে কৰিব লাগিব। আৰু প্লেনিঙে নহয়, সম্পূৰ্ণ মগজুৰে কৰিব লাগিব। মগজু আমি একো ডাউট কৰিব নোৱাৰিম। চাব কোনো আহে লাইভ চলি আছে শুনা নাই নেকি কি বলকি আছো? স্পিকারে মুখত ভাল ঐ কি অৱস্থা কৰিব পাৰো? কোন হয়? শেখৰ নহয়, শেখৰটো মই মাৰি দিম পালো। এইটো কোন হয়? এইটো কোন? ৰাজদীপ বৰ্মন, তন্ময় ডাঙৰ ৰুমমেট। কিন্তু মোৰ পৰিচয় এই সমাজখনৰ ওচৰত আছে। মোক কিন্তু সকলোৱে চিনি পায়। দুষ্ট দমন আৰু আত্মসহন কৰি ভাল পাবলৈ মই ৰুষ্ট সময়। ভাস্কৰ মেধি Vamos,
সঞ্জয় ইয়াৰক এৰিছে তাহলে হস্পিটালৰ ডক্টৰেও অপাৰেশ্যন কৰি ঠিক কৰিব নোৱাৰিব আৰু সাৰা জীৱন কষ্ট হৈ কৰিব লাগিব আৰে খাং উঠাই নলবি ফান্টাইষ্ট মানুহৰ যদি খাং উঠিব হয় নহয় তেনে ভৰি আঙুলিবোৰ কাটিব নোৱাৰে গতিকে খাং উঠাই নলবি গতিকে ইয়াৰক এৰিবে মাত শুনা নাই তোৰ হেৰি ড্ৰামা চলিছে কোৱা কোন যে অকমান বলে ড্রামা চাই আছো স্টিকাৰ লৈ ওলাইছিলে আমি নাজানো দাদা জানো আরে প্রেমিকা বেলেগ তো মনে থাকা না ও বা ভন্টিৰ নাম তোমাৰ মাত শুনা নাই সেকেন্ড লাগিছে তোমাৰ তোমালোকে ভয় কৰা একো দৰকাৰ নাই আরে ইয়াতে ইমান ভাল নাই জানা ইহঁত বহুত হাত দীঘল মানুহ পুলিচ আমাৰ আজি ভাগ্য ভাল মই সময় মতে আহিলে নহলে নিশ্চয় কিমান থ্যাংক ইউ দাদা আপুনি যদি সময় মতে নাহিলে আমাৰ যে কি অৱস্থা আপোনাৰ বাবাৰ ওচৰলৈ ভগৱানে তুলি পঠাইছে আমি দুজনৰ পৰা বাহিৰে বাহিৰে এই ৰাস্তাটোৰে অহা যোৱা কৰোঁ আমাৰ ঘৰ ইয়াৰ 3 কিলোমিটাৰ Sound is still coming. JOTISIKHA. JOTISIKHA. propose mari deh. Lele. Oh, Rahdip phone nahi এইখিনি ঠাইৰ কথাকে কৈছো কি কৰি আছ হা
ইনফৰমেশ্যন দিয়া মানুহজন তয়েই নহয় জানো এই হ'ব ছাৰ নলেনো ইয়াতে কি কৰি থাকে মই শুনা নাই নেকি আমাৰ ছাৰে কি কৈ আছে সুধি আছো আপোনাক ইনফৰমেশ্যন দিয়া মানুহজন মই তাৰ মানে তই আমাক নিশ্চয় ইনফৰমেশ্যন দি আমাৰ সময় নষ্ট কৰিবলৈ আহিছ ছাৰ সেইকাৰণে আপোনাক বিলাকক কমকৈ ৰিচিভ কৰা কৰক এই দৰকাৰ হ'লে নটিচ দিব তাহলে বলো না আমি মিছা কথা আমার বহুত এক্সপেক্ট করা হলে ফুল প্রতিটি ইনফরমেশন এটা না প্রুফ থাকে এলো এটা হাত কেবল এটা সাধারণ কলম কিন্তু এই কলমটির ভিতৰত আছে এটা হিডেন ক্যামেরা জেমস বন্ড আমাৰ ছাৰে সদায় সাৱধানে হৈ থাকে আৰু ছাৰৰ কথা টেনচন কৰিবৰ কাৰণে তই কোন হা ছাৰৰ কথা চিন্তা কৰিব এই ঠাকুৰ হাৱালদাৰে পুলিচত যোগদান কৰা নাই মই যেতিয়া এই খাকী পোচাকযোৰ পিন্ধিছিলো সেইদিনা এই ভয় নামৰ শব্দটো মোৰ মগজুৰ পৰা ডিলেট কৰি পেলাইছিলো দুটা বস্তু কাৰণে তই চিন কৰো নাম্বাৰ 1 এই খাকী পোচাকযোৰ পিন্ধি নিজে বিক্ৰী হোৱা আৰু নাম্বাৰ 2 এই খাকী পোচাকযোৰ পিন্ধি মৃত্যুলৈ ভয় কৰা মানুহ মৃত্যুলৈ ভয় কৰা মানুহ মই নহয় মৃত্যুলৈ ভয় কৰা মানুহ মোৰ শত্ৰু বৰাই শত্ৰু আপুনি হয়তো জানে শুই থকা কাৰণে কেতিয়াও হাঁহ কুকুৰা ধৰিব নোৱাৰে গতিকে আপুনি অকণমান সজাগ হৈ থাকিব নহ'লে প্ৰেক্ষত কেতিয়া আক্ৰমণ কৰিব আপুনি কিয় স্বয়ং ভগৱানেও গম নাপাব মই জানিছো পাছত আকৌ লগ পাম পেনটো থাকি গ'ল আচৰিত মানুহ দেই ভিডিঅ' ক্লিপটো যদি মই কিবা এটা ক্লু পাওঁ নহয় তাহলে সিহঁত এটা সময় গোটাই নেৰিম কিন্তু মজাই বেলেগ দেই এনেকৈ ছোৱালীবোৰে অকলে অকলে ঘূৰি ফুৰিবলৈ সাহস নকৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে আপুনি একেবাৰে টেনচন নল'ব ঠিক আছে তোমালোকে এইটো যোৱা মোৰ সৌতাত গাড়ীখন বেয়া হৈছে গতিকে মই এটা নহলে যে আজি কি যে হলো সিলু যে ভগৱান ওই সাসে সব কোন আহিছে একেবারে মনে আমতে যাকে আমার কি খালি খালি অর্ডারে যদি আমিও লাগি খাওয়া হলো না
তাৰ মানে তুমি আপোনজনক বিচাৰি আছা তাৰ মানে তুমি কাৰোবাক ভাল পোৱা খুলি ক'ব পৰা নাই ভাল পায় সঁচাকৈ কোৱাচোন আৰে কোন হয় মই কৈছিলোঁ মই কাৰোবাক ভাল পাওঁ বুলি সেই ছোৱালীজনী আৰু কোনো নহয় তুমি স্নেহা কোনেনো বুজি পাব কোনেনো বচি তুমি আৰু মই
ইয়াৰে কিহৰ তদন্ত আজিৰ পৰা কিছুদিন পূৰ্বে দুজনী ছোৱালীক কিডনেপ কৰি অসমৰ পৰা বহিৰাজ্য নিবলৈ চেষ্টা কৰা হৈছিল কিন্তু ভাগ্য ভাল যে আপুনি সেই দিনটো সময় হয়তো আজি আমি সেই দুজনী ছোৱালীক হেৰাব লগা হ'লহেঁতেন আজি কিছু বছৰ আগৰ পৰা সেই ড্ৰাগছ শোষণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে আমি হয়তো তাৰ অনুসন্ধান কৰিব পৰা নাই কিন্তু মোৰ এটা বিশ্বাস আছে এই ঘটনাটো আৰু ইয়াত ভাল ভাল মানুহ জড়িত আছে আপুনি কি ক'ব বিচাৰিছে মই বুজা নাই কিন্তু মোৰ চকুৰ সন্মুখত সিদিনা সেই ছোৱালীকেইজনী বিপদত আছিল গতিকে সিহঁতক উদ্ধাৰ কৰাটো মোৰ দায়িত্ব ভাল লাগিল আপোনাৰ দৰে মানুহক আমাৰ দেশত খুবেই প্ৰয়োজন আছে এনিৱে এই ক্ষেত্ৰত মই যিমান পাৰোঁ সিমানেই চেষ্টা কৰি যাম আপোনাৰ নিচিনা মানুহবোৰে আমাৰ দেশ চিনিয়াৰ সহায় কৰি এইখন মোৰ ছোৱালীজনীৰ বয়স 27 বছৰ আজি এবছৰ আগৰ তাই বহুত অদ্ভুত আচৰণ কৰিছে ড্ৰাগছ আসক্ত হৈ সকলো ভাৰসাম্য নোহোৱা হৈ গৈছে ঘৰখনৰ বহুত মৰমীয়াল আছিল তাই চাহেব এজন ল'ৰাই তাইক প্ৰেমত পেলাই এইবোৰ বেয়া কামত লিপ্ত কৰাইছিল এদিনাখন ৰাতিপুৱা পাৰ্টিলৈ গৈ আৰু ঘূৰি নাহিল চাহেব এতিয়া মোৰ বুকুত বাজি উঠে ক'ত মোৰ মাজনী মোক মোৰ মাজনী ঘূৰাই দিয়ক চাহেব মোক মোৰ মাজনী ঘূৰাই দিয়ক আপুনি চিন্তা নকৰিব মই এদিন নহয় এদিন এই কাম ধৰা পেলামেই আপোনালৈ অশেষ ধন্যবাদ থাকিল চাহেব অশেষ ধন্যবাদ এতিয়া আমি যাব লাগিব আৰু সময় বলক বলক
হয় ছাৰ সিহঁত ভাল মানুহ হ'লে ইয়াৰ পৰা গ'ল হয় নে ছাৰ আমি এই কিডনেপাৰ কেইটা আমি অহাৰ আগে আগে ইহঁতি আগতীয়াকৈ খবৰ পাইছে সিহঁতবোৰৰ যদি এটা যদি মই ধৰিব পাৰো নহয় চব পুৰহি গছৰৰ এই লৈ আহি পেলাম চব কথাতে যি টি কথা কৈ পিনে মোৰ মাথাটো গৰম কৰি নাথাকিবি নেজানো কিন্তু এটা কথা জানো এই শহাপহু আহি এদিন সিংহৰ গঁৰালত সোমাবই লাগিব মোৰ কিছুমান কথা আজিকালি আচৰিত লাগে আজিকালি ছোৱালীবোৰক নিজে নিজৰ জীৱনটো ধ্বংস কৰি পেলাইছে আনকি নিজে নিজক ইনচেক কৰি মাতাল হৈ থাকে আনকি মোৰ নিজৰ ছোৱালী কলেজলৈ মোৰ ভয় লাগে আপুনি ঠিকেই কৈছে ডাঙৰীয়া আপুনি ঠিকেই কৈছে কি কৰিব ইহঁতক ধৰিবৰ কাৰণে আমি দিন ৰাত মেহনত কৰিবই লাগিব ডাঙৰীয়া দিন ৰাত মেহনত কৰিব এই ড্ৰাগছ ব্যৱসায়ৰ লগত বহুত বহুত ডাঙৰ ডাঙৰ আমোলা বিষয় মানুহসকল জড়িত হৈ আছে সেইকাৰণে আমাৰ দৰে খাকী পোচাকধাৰীবোৰে একো কথা ঢুকিয়েই নাপায় ডাঙৰীয়া আমি যিমান পাৰি ইয়াৰ উচিত তদন্ত ল'বই লাগিব বলক বলক ঐ বল বলক ছাৰ সিহঁতক পালে এটা খালি পেলাম ছাৰ Second year like. আমি এই অসমত ড্ৰাগছ সাপ্লাই কৰা উপায় নাই ছোৱালী আমাৰ বাপিয়া পৰিবাৰ দয়ালু হ'বলৈ শিকা নাই লাভ নাই আমাৰ দুখন মেইন বাছ এতিয়া আহিব নাই Oi, Saskia. Main boss itu. Oh, ini juga. Kita berpelanan hilang itu nih loh. মই নাজানো মই কোন হয়তো তহঁতিও নাজানো কিন্তু মোৰ পৰিচয় এই সমাজখনৰ ওচৰত আছে Lagau ini ya. Salah semua. Balik. Ini kayak ya jadi lagi. Orang lagi pergi lagi. यार की खुशी से देखा रहा है नहीं किया ओए तू ना जानो ओए कुन तू ना जानो मैं
ক'ৰ পৰা আহিছো কিন্তু তোৰ পৰিচয় মোৰ ওচৰত আছে ৰাজ নহয় মই ৰুদ্ৰাই মই ড্ৰাগছ মাফিয়া ৰুদ্ৰ প্ৰতাপ এজন ভাল মানুহৰ পৰিচয় লৈ গ'লে আমাৰ পিছত পুলিচ বৰ বেয়াকৈ লাগি আছে আপুনি চিন্তা নকৰিব এই কেছটো মই হেণ্ডেল কৰি ল'ম আৰু মানে লৈ যা ভগৱান কি দেখিছো ভগৱান দয়া কৰিব খাই দে ও ইয়াক ড্ৰাগ দি আপুনি কিমান পঢ়ি আছে মোৰ বহুত ভয় লাগিছে চাহেব আচল মতে বহুত ভয়ানক মানুহ আছিল চাহেব বহুত ভয়ানক মানুহ আচল মতে 4জনী ছোৱালী কিবা নিচা জাতীয় বস্তু খুৱাই ইয়াৰ পৰা লৈ গ'ল চাহেব আপুনি ছোৱালী বচাবলৈ ট্ৰাই কৰোঁ চাহেব বচাবলৈ मैं उन्हें हमारे चैनल में दिखाना चाहती हूँ और इसके लिए मुझे आप सबकी मदद की भी जरूरत है কি কথা কৈছে মোৰ খুব বুজে পোৱা নাই আপুনি নুবুজিব ডাঙৰীয়া আপুনি নুবুজিব অকণমান আগতে যি 4জনী ছোৱালীক আপুনি উঠাই লৈ যোৱা দেখিলে আচলতে সিহঁত উঠাই লৈ যোৱা মানুহকেইজন একোজন ড্ৰাগছ মাফিয়া হয় সিহঁতে সেই ছোৱালী 4জনীক অপহৰণ কৰি নি বিদেশী ৰাজ্যলৈ চালান দিবলৈ লৈ গ'ল আমি সকলো পুলিচে গম পায়ো একো কৰিব নোৱাৰিম কেতিয়াবা নিজৰ ওপৰত বৰ ধিক্কাৰ দিয়ে ডাঙৰীয়া নিজৰ ওপৰত ধিক্কাৰ জানে এনেকা লাগে এই পুলিচৰ পইচাটো খুলি পিনে পুলিচৰ চাকৰিৰ পৰা এজনী ছোৱালীৰ পকেটৰ পৰা মোৰ বস্তুটো পেলাই থৈ দিছে ये तो एक पेन ड्राइव है और उसमें जीपीएस सेंसर भी है शायद इससे हमें गायब लड़कियों के बारे में कुछ क्लू भी मिल सकता है চাইবাৰ ক্ৰাইম কিবা নহয় ৰিপৰ্টাৰহে আছিলে আপুনি আহক আমাৰ লগত এক সেকেন্ড লাস্ট মোমেন্ট
हाँ, खबर एकदम पक्की है। सारी लड़कियों को बचा भी दिया गया है। हाँ, ओके। सारा न्यूज़ चैनल में ये खबर फैल जानी चाहिए। हाँ, अपराधियों को भी हिरासत में ले लिया गया है। ओके। পুলিচের ৰুম দিয়ে গাঁওবুঢ়াকেইটাও মাৰিছে গাঁওবুঢ়াকেইটাই মাৰিছে ছাৰ ইয়াক প্ৰথম লগ পাওঁতে মই ভাবিছিলোঁ যে ই ইমান ভাল মানুহ নহয় আৰু ইয়াৰ নেটৱৰ্ক বহুত দূৰলৈ বিয়পি আছে মাৰি দে সঁচাকে সহজতা সহজ হৈ পৰে কিন্তু প্ৰেমিক আমি আশ্ৰয় মানিছোঁ দেই যেতিয়াই তোৰ স্বভাৱ চৰিত্ৰ কথাত খং হৈ পিতাই সতেও বুজিছিল যেতিয়াই তাই এটা Game of Heart! Rock! Game of Heart! उसे सजा देगी और हम भी इसका ऐसा न्यूज़ बनाएंगे कि पूरी भारत इनके कालू पर शादी करने के बाद से जाने आखिर सबको पता भी तो चलना चाहिए कैसे घिनौने जाएंगे जो हमारे समाज को दूषित करते हैं हम उन्हें माफ नहीं करेंगे আমার মগজটো ইমান কেঁচা নহয় আমাক দুৰ্গতে ইয়াতে গুলিয়াই মাৰে নহয় আমি হাঁহি হাঁহি মৰিম কিন্তু আমাৰ জীয়াই থকা এটা উদ্দেশ্য তহঁতৰ দৰে পুলিচ অফিচাৰবোৰক হাতৰ মই চেঞ্জৰ বাঘ খং উঠিলাই গৰজিব জানো আৰু তহঁতৰ দৰে হাতৰ মুঠিত লুকুৱাব জানো ইনস্পেক্টৰ Sorry, Bakare! Gawe, Buye! Amar Manu Biopi আছে আমাক ৰখাবলৈ traditional processor দুনিষ্টাৰ ৰিপৰ্টাৰ পুলিচ CBI একো ডালে কৰিব নোৱাৰা অকল আমাকে নহয় গোটেই ভাৰতবৰ্ষৰ আমাৰ মানুহ পাই আছে আমাৰ এই কাম চাকচেছফুল হ'ব পাৰে আমাৰ একাউণ্টত লাখ লাখ টকা সোমাব আৰু হ'ব নোৱাৰিলে আমি মৰিম जानकारी लेके मैं आप हमारे चैनल में ताकि যিমান দিন বিচাৰে আপুনি থাকিব পাৰে মই এটা কথা ভাবিছোঁ কিয়নো আমি এখন প্ৰেছ কনফাৰেন্স পাতি সকলোকে ইয়াৰ বিষয়ে সজাগ কৰি দিলোঁ ড্ৰাগছৰ বিষয়ে এক অভিযান গঢ়ি তুলোঁ বহুত ভাল লাগিছে খবৰটো মই দৌৰি আহিছোঁ চাহাব সিহঁতক লকাপত এনেকৈ শাস্তি দিব যাতে কোনোৱে মুণ্ডৰে আঘাত নাপায় YouTube पे वीडियो है आओ सब नया वीडियो उठे के लिए बहुत हो गया
প্ৰেছ কনফাৰেন্স প্ৰেছ কনফাৰেন্স বড় তোমাকে ভুলে যায় সিহঁতৰ স্পীকাৰেই নাই কেনেকৈ কথা ক'ব খুলি দিলে না মাইকটো হাতে হাতে দে না नमस्कार। जैसे कि आप लोग जानते हैं कि ड्रग्स माफिया का कुछ नहीं हो रहा। कुछ दिनों पहले हमारे 4 लड़कियों को तो रिपोर्टर तो हमारा माइक तो की हो पुलिस और सीबीआई की मदद से हम लोग को बचा तो लिया और साथ ही साथ दरिंदों को हमने हिरासत में भी ले लिया, पर खतरा अभी तक टला नहीं है क्योंकि ऐसे और भी कई हैं जो हमारे ही बीच में रह के हमारे समाज को दूषित कर रहे हैं, हमारी युवा पीढ़ी को एक गलत दिशा की ओर जाने पर उत्तेजित कर रहे हैं। अब बस हमारी शिक्षा और सतर्कता ही उनकी हार है। हमारी चौकसी अब उनकी हमारी हथियार है और इसी वजह से हम स्कूल और कॉलेजों में भी ये ड्रग्स से जुड़ी हुई जानकारी देंगे। बच्चों को बताया जाएगा कि उनके लिए क्या गलत है और क्या सही है। माता पिताओं से भी यह अनुरोध है कि वो देखें कि उनके बच्चे कहाँ जा रहे हैं, क्या खा रहे हैं, क्या पी रहे हैं, किनके साथ घूम रहे हैं, क्योंकि ऐसे लोग हमारे ही बीच में शराफत की चादर ओढ़कर घूम रहे हैं, हमारे समाज को एक दलदल की ओर घसीट रहे हैं। और आखिर में बस यही कहना चाहूँगी कि आप लोग बच्चे भी आप लोग मित्रता करने से पहले देख ले, उस व्यक्ति के बारे में जान ले कि वो सही है या गलत है, वो खराब है या अच्छा है, और अगर संदेह हो तो किसी विश्वसनीय देश से जाकर बात करें। যোৱাকালি আমি 4জন ছোৱালী কিডনেপ কৰি অপহৰণ কৰি লৈ যাই থাকোঁতে আমি 4জন ড্ৰাগছ মাফিয়াক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ আঁৰত থকা বিভিন্ন চক্ৰৰ বিষয়ে আমাৰ অনুসন্ধান এতিয়াও জাৰি আছে আৰু আগতীয়াকৈ পিছত আপোনালোকক বিতংভাৱে জনোৱা হ'ব। এতিয়া মই আপোনালোকক ইয়াকে ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ক'ত কেনেকৈ কিদৰে চলিছে তাৰ ওপৰত ধ্যান ৰাখক। লগতে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে মাত মাতক। ই এক মহামাৰক, ই এক সমাজৰ বাবে অনিষ্ট কৰক। গতিকে সমাজৰ বিৰুদ্ধে মাত মাতিবলৈ, সমাজৰ সপক্ষে মাত মাতিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে এক অভিযান কৰি তোলক। ধন্যবাদ। হেল্ল', ধন্যবাদ। সপন ড্ৰামা গ্ৰুপলৈ ধন্যবাদ থাকিল। আমি অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰীৰ এজনকৈ আমি চিনাকি কৰি দিব বিচাৰিছোঁ। মিষ্টাৰ ভাস্কৰ মেধি আমি মঞ্চত বিচাৰিছোঁ। মিষ্টাৰ ভাস্কৰ মেধি, UDIT কাশ্যপ, UDIT কাশ্যপ, শেখৰ প্ৰীতম চলিহা, জভিয়েল বৰ্মন, প্ৰশান্ত কুমাৰ দেউৰী, জিয়াউল আলম আহমেদ, রাহুল চৌধুরী, রাজদীপ বর্মন, উদিত নাথ, অভিনেত্রী নাম ঘোষণা কৰিব বিচাৰিছোঁ জ্যোতিশিখা কুমাৰী, দেবাশ্রী ডেকা, জুপিতরা দাস, দরিনা পেগু, কল্যাণী সিদ্ধা, অনুরাধা দেউৰী। আপোনালোকক আমাৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ থাকিল।
এনেকৈ যাতে অভিনয় যাত্ৰা আপোনালোকে আগবাঢ়ি যায় আৰু কেন্দ্ৰীয় প্ৰৌদ্যোগিক প্ৰতিষ্ঠানটো যাতে সদায় এনেকৈ উজ্বলি থাকে তাৰ কাৰণে আমাৰ তৰফৰ পৰা আপোনালোকক চিৰকৃতজ্ঞ থাকিম। ধন্যবাদ।